আসসালামু আলাইকুম। আজি আমি আছোঁ এজন শিক্ষিত যুৱকৰ ওচৰত, যিজনে এনেকুৱা দোকান দি নিজৰ ফেমিলি পোহপাল দি আছে, নিজৰ ঘৰখন চলাই আছে। তেখেতৰ নাম হৈছে মোহাম্মদ মমিনুল হক। তেখেতৰ ঘৰ আলপতি চৰত। তেখেতে BA পাছ কৰিছে। বিয়ে পাছ কৰিছোঁ 2013 চনত কোনখন কলেজ? লুটকিয়া কলেজ। তেখেতে BA পাছ কৰিছে লক্ষ্মীয়া কলেজৰ পৰা। তেখেতে চাকৰি বাদ দি, চাকৰিৰ আশা বাদ দি এনেকুৱা দোকান পোহপাল কৰি আছে, দোকান চলাই আছে, এই আশাৰে চলাই আছে। আৰু চাকৰি কিয় কৰা নাই সেই বিষয়ে আমি তেখেতৰ মুখৰ পৰা শুনিম। চাকৰিৰ আশাত ঘূৰিলে মানে ঘৰৰ পৰা পইচা দিলেতো দিলেও চাকৰি নহয়, আৰু যিমান সময় এই চাকৰিৰ আশাত ঘূৰিম আৰু সিমানে মই বিজনেছটো চলাই যাম, তাতে মোৰ কিবা ইনকামত আহি যাব। সেইকাৰণে মই চাকৰি আশা কৰা নাই, এনেকৈ লাইফত জীৱনে এপ্লাইও কৰা নাই। এপ্লাই কৰি চাকৰি নহ'ব। আপোনাক মই স্বাগতম জনাইছোঁ, কাৰণ আজিকালি চাকৰি খুবেই অভাৱ, আৰু এনেকুৱা দোকান দি নিজৰ ফেমিলি চলোৱাটো ভালেই লক্ষণ। তে আমি শুনো যে আপুনি যেনেকুৱা দোকান দি আছে, আপোনাৰ নিজে কোনো বিকল্প ব্যৱস্থা আছে নেকি? হয়, মোৰ বিকল্প ব্যৱস্থা আছে। মই এটা ডাঙৰকৈ এটা আইচক্ৰীমৰ কাৰখানা খুলি আছে। লাইনটো পাৰ হ'লেই কাৰখানাটো খুলি দিম। আপুনি যে আইচক্ৰীম কাৰখানা খুলিব, তাৰ কাৰণে কিবা লোন চোন ল'ব নেকি, না চৰকাৰে কিবা অলপ সহায় কৰিলে আপোনাৰ ভাল হ'ব? চৰকাৰে কিবা সহায় কৰিলে ভাল হয়, কিন্তু দিব নাই এপ্লাই কৰিলে, এইটোতো মোৰ সমস্যা। তো আপোনাৰ যিটো অলপ বিকলাংগ আছিল, যদি আপুনি চেয়াৰমেন ছাৰৰ লগত বা আমাৰ স্থানীয় বিধায়কৰ লগত যদি অলপ যোগাযোগ কৰে, আপোনাক অলপ হ'লেও সহায় কৰিব বুলি আমি ভাবোঁ। চেয়াৰমেন ছাৰৰ মোৰ প্ৰেচিডেণ্টে কিবা যোগান কৰাৰ কাৰণে কিবা এটা কৰিব বুলি আশা দিছে, কিবা হয়। চেয়াৰমেন ছাৰৰ কোনো ধৰণৰ কি কৰা নাই, যোগাযোগ কৰা নাই। এমপ্লয়মেণ্ট দিয়াৰ কাৰণে নিজাকৈ ব্যৱস্থা কৰিছে, তো আমি আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আপুনিও কওক, যাতে ফেচবুক চাই থকাৰ কাৰণে যিবিলাক তেওঁলোকক মই মোৰ পৰা আন্তৰিক শুভেচ্ছা অভিনন্দন। আৰু আজিকালি চাকৰি আশা বাদ দি মোটামুটি কিবা এটা দোকান চোকান কৰিলে এওঁলোকক মই মোৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এওঁলোকে যাতে দোকান কিবা এটা কৰে। খালি এইটো দোকান নাই, আৰু বিভিন্ন দোকান আছে, যেমন কাপোৰৰ দোকান আছে, আৰু দোকান আছে, আৰু কিবা কোম্পানী যদি জব কৰিব খোজে কোম্পানীতো যাব পাৰে। কিন্তু খালি চাকৰিত যে আশাত যে বহি থাকিব সেইটো কৰাৰ কোনো দৰকাৰ নাই। চাকৰিটো আমি ফ'ৰ্থ ছাবজেক্টত পেলাই দিব, সেইটো মোৰ চৰকাৰৰ আশা নিৰ্দিষ্ট নিজৰ ইচ্ছামতে চলিব পাৰে। হয়। তো ধন্যবাদ জনাইছোঁ আমাৰ দৰ্শকসকলক। যদি আমাৰ এই পেজখনত চাই আছে, সকলোৱে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ফ'ল' কৰিব। আৰু এই মোহাম্মদ মমিনুল হকৰ যিটো ভিডিঅ' আছিল, সকলোৱে শ্বেয়াৰ কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু সকলোৱে এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে ইয়াৰ লাইভত কিবা উন্নতি ঘটে, আৰু যাতে কিবা চৰকাৰৰ পৰা কিবা অলপ সহায় পায়।